নমস্কাৰ, আমি চাই আছোঁ টাৰ্গেট 500 ছিৰিজৰ এপিছ'ড 21 আৰু আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ চেনেল হাব ব্ৰেইনলৈ। চ' আমাৰ MS এক্সেলৰ ডিছকাশ্যন চলি আছিল আৰু আমি লাষ্ট আমাৰ এণ্ডিং পাৰ্টলৈ আমি অলম'ষ্ট পাইছোঁহি। চ' আজি আমাৰ এপিছ'ডত আমি মেইনলি ডিছকাছ কৰিম আমাৰ এক্সেলৰ যোনবিলাক শ্বৰ্টকাট কিজ, ঠিক আছে। আজি MCQ নহ'ব, মেইনলি ডাইৰেক্ট শ্বৰ্টকাট কিবিলাকৰ ডিছকাশ্যন হ'ব। অ'কে, চ' ইয়াৰ পিছত আমি যেতিয়াই কমপ্লিট হ'ব শ্বৰ্টকাট কিজ আছে। আজি এনেকুৱা ৱে ডিজাইন কৰিছোঁ আমি প্ৰথম শ্বৰ্টকাট কি ষ্টাৰ্টিং ফ্ৰম A to Z প্ৰপাৰলি A B C D এনেকৈ, যাতে আপোনালোকৰ মুখস্থ কৰিবলৈ মনত মানে ইজি হয়। ৰেণ্ডমলি নাহোঁ, আমি ছিকুৱেঞ্চত যাম, প্ৰপাৰলি আমি চিৰিয়েলি যাম, যাতে A B C আৰু সকলোবিলাক শ্বৰ্টকাটৰ আমাৰ ৰিলেশ্যনটো কি আছে বা কি হয় মই বুজাই যাম, হয়। চ' আজি আমি এইটো কভাৰ কৰিম, তাৰপিছত নেক্সট আমি হয়তো ইয়াৰ পিছৰ শ্বৰ্টকাটছ নাম্বাৰছত আহিব, সেইখিনি আমি ডিছকাছ কৰিম আৰু ইমিডিয়েট আমি এক্সেল শেষ হোৱাৰ পিছত আমি নেক্সট ৱৰ্ডলৈ আমি জাম্প কৰিম। চ' আহক আমি পলম নকৰোঁ আৰু আৰম্ভ কৰোঁ আজিৰ এপিছ'ড। আৰু ফাৰ্ষ্ট আমাৰ শ্বৰ্টকাটটো কি আছে? কণ্ট্ৰল D, বাট ষ্টিল D আগত আমাৰ আহে প্ৰথমতে A, হয় নাই? আমি জানো কণ্ট্ৰল A বুলি ক'লে কি হয় আমাৰ অল, চিলেক্ট অল, ঠিক আছে। আপোনালোকে চাব সদায় এই লেটাৰটোৰ লগতে গোটেই শ্বৰ্টকাটটো আপোনাৰ অলম'ষ্ট 90% মিলিয়ে থাকে। তো চিলেক্ট অল, A ফৰ অল, হয়। চ' কণ্ট্ৰল B আমাৰ কি আছে? কণ্ট্ৰল B আমি কালি পঢ়িছিলোঁ, B বুলি ক'লে আমাৰ বল্ড, ঠিক আছে। এইটো এটা চেল কি কৰে আপোনাৰ আখৰটো বল্ড কৰে বা আনবল্ড কৰে। বল্ড থকা আখৰটো ক্লিক কৰি কণ্ট্ৰল B কৰিলে আনবল্ড হ'ব আৰু নৰ্মেল থাকিলে বল্ড হৈ যাব, ঠিক আছে। এবাৰ আছে আমাৰ নেক্সট B, পিছত আহে আমাৰ C বুলি ক'লে আমাৰ কপি, হয়। আমি কপি কৰিব পাৰোঁ কণ্ট্ৰল C টিপিলে। এতিয়া আমাৰ আজি এপিছ'ডৰ প্ৰথমটো কি আছে? কণ্ট্ৰল D বুলি ক'লে আপোনাৰ দেখিছে ফিল ডাউন কমাণ্ড। এইটো আপোনাৰ এনেকৈও প্ৰশ্ন আহিব পাৰে, হোৱাট ইজ এ ফিল ডাউন কমাণ্ড? শ্বৰ্টকাট কি ফৰ ফিল ডাউন কমাণ্ড? আনচাৰটো হৈছে কণ্ট্ৰল প্লাছ D। ই কৰে কি? এক্সেল শ্বীট এখন আছে, ধৰক আমি কাম কৰি আছোঁ এক্সেল শ্বীট এখনত, ইয়াত আছে ক'ৰবাত 1 2, ইয়াত আছে ক'ৰবাত A B C, ইয়াত প্লাছ মাইনাছ, ইয়াত D E এনেকৈ আছে, ইয়াত F G আছে যেনিবা। চ' আমি এইটো যদি এৰিয়াটো এনেকৈ চিলেক্ট কৰি, এই এৰিয়াটো যদি চিলেক্ট কৰি আমি কণ্ট্ৰল D মাৰি দিওঁ, এয়া ওপৰৰ যি আছে 1 2 1 2 এনেকৈ ওপৰৰ বস্তুখিনি অট'মেটিকেলি কপি হৈ যাব য'ৰলৈকে চিলেক্ট কৰিছোঁ তললৈ। তাৰমানে ফিল ডাউন কমাণ্ড, ওপৰৰ যি কণ্টেণ্ট তাৰ তলৰ য'লৈকে চিলেক্ট কৰিছোঁ অট'মেটিকেলি ফিল কৰি দিব। চ' সেইকাৰণে হৈছে কণ্ট্ৰল D। চ' নেক্সট কণ্ট্ৰল আমাৰ E নাই, কণ্ট্ৰল F বুলি ক'লে আমি জানো ফাইণ্ড, ঠিক আছে। এইটো মনত ৰাখিব, কণ্ট্ৰল ফাইণ্ড। তাৰমানে এক্সেল শ্বীট এখনত যদি আপুনি মাজত গৈ কণ্ট্ৰল F মাৰি দিয়ে এনেকৈ ডায়লগ বক্স এটা আহি যাব, ঠিক আছে। তাত এনেকৈ স্পেচ এটা আহিব ফাইণ্ড বুলি, আপুনি বোলে লিখি দিলে হাফ লিখি দিলে। তো মোৰ এক্সেল শ্বীটখনত মই য'তেই আপোনাৰ ইয়াত ক'ৰবাত নহয় ক'ৰবাত যদি হাফ লিখা আছে, ই অট'মেটিক এণ্টাৰ মাৰি দিয়াৰ লগে লগে এই চেলটো বিচাৰি উলিয়াই দিব। চ' চাৰ্চ মানে টু চাৰ্চ ফৰ এনিথিং ইন এ ৱৰ্কবুক অৰ টু ফাইণ্ড এনিথিং, কণ্ট্ৰল F লাগে আমাক, ঠিক আছে। নেক্সট 58টো কি আছে? শ্বৰ্টকাট কি ফৰ Fৰ পিছত G বুলি ক'লে আমাৰ গ', ঠিক আছে। চ' একে এক্সেল শ্বীটত আমি ক'ৰবাত কিবা এটা কৰি আছোঁ এনেকৈ আমাৰ বোলে এক্সেল শ্বীটখন ডাঙৰ, আমি যেতিয়া কণ্ট্ৰল G মাৰোঁ একে এনেকৈ ডায়লগ বক্সটো আহি যাব, তাত আপোনাৰ এনেকৈ গ' বুলি এনেকৈ ধৰক এটা বাৰ আহিব, আপুনি বোলে লিখি দিলে বোলে G100, তাৰমানে আমাৰ কি কলম G আৰু 100 ৰ'লৈ যাব লাগে, অট'মেটিকেলি 100 ৰ' আৰু কলম G ইয়াত তাত চেলটো আপোনাৰ দেখাই দিব, ইয়াত চিলেক্ট হৈ যাব। তো কণ্ট্ৰল G তাৰমানে কণ্ট্ৰল গ', ঠিক আছে। নেক্সট আপোনাৰ কণ্ট্ৰল Hৰ ফুল ফৰ্মটো বাৰু নবদলেও নাই, ইয়াত মনত ৰাখিব টু ফাইণ্ড এণ্ড ৰিপ্লেচ চেল কণ্টেণ্টছ, কণ্ট্ৰল H। তাৰমানে ইয়াত কি কৈছে, আপোনাৰ এখন শ্বীট আছে, এই শ্বীটখনত ধৰক মোৰ ইয়াত কোনোবা এটা শ্বীটত বোলে মই লিখি থৈছোঁ XYZ, কণ্ট্ৰল H মই যেতিয়া মাৰি দিম এনেকৈ মোৰ বক্স এটা আহিব, তাত লিখা থাকিব ফাইণ্ড, যেনিবা মই লিখি দিলোঁ যেনিবা XYZ, হয়। ইয়াতো ক'ৰবাত বোলে XYZ আছে, ইয়াতো ক'ৰবাত বোলে XYZ আছে, হ'ল। ইয়াত আহিব তলত এটা ৰিপ্লেচ বুলি একেলগতে থাকিব, XYZৰ জেগাত বোলে মই 1 2 3 ৰিপ্লেচ, তাৰমানে এণ্টাৰ মাৰি দিয়াৰ লগে লগে য'ত শ্বীটখনত XYZ আছে ই বিচাৰিবও আৰু XYZ কেইটা 1 2 3লৈ চেঞ্জ হৈ যাব। চ' এইটোৱে হৈছে ইয়াৰ শ্বৰ্টকাট কিটোৰ একশ্যন বা কাম, ঠিক আছে। কণ্ট্ৰল H ফাইণ্ড এণ্ড ৰিপ্লেচ। চ' নেক্সট কণ্ট্ৰল I, ইয়াতো I এটা লিখা আছে, I বুলি ক'লে ইটালিক, তাৰমানে আপোনাৰ এটা নৰ্মেল আখৰ বা চেল এটাৰ আপোনাৰ কণ্টেণ্টটো যেতিয়া কণ্ট্ৰল I টিপি দিয়ে ই ইটালিক এনেকৈ বেকা হৈ যাব, ঠিক আছে। এইটোৱে হৈছে কণ্ট্ৰল I ফৰ ইটালিক। নেক্সট 61ত কি আছে? কণ্ট্ৰল প্লাছ K। আপোনালোকক কালি মই হাইপাৰ লিংকৰ কথা কৈছিলোঁ, হয়। তো ইয়াত কণ্ট্ৰল প্লাছ K মানে কি, এখন এক্সেল শ্বীট আছে, এক্সেল শ্বীটত আপোনাৰ ক'ৰবাত A B C লিখা আছে যেনিবা, আপুনি এই চেলটো ক্লিক কৰি যেতিয়া কণ্ট্ৰল K মাৰি দিয়ে এনেকৈ ডায়লগ বক্স এটা ওলাই আহিব। তো তলত আপোনাৰ এড্ৰেছ বুলি এনেকৈ অপশ্যন থাকিব, কিবা কিবি ৱেব পেজ ওলাব বাৰু। ইয়াত তলত আপুনি যদি বোলে www.facebook.com এনেকৈ লিখি দিয়ে আৰু এণ্টাৰ মাৰি দিয়ে, তেতিয়া এই 1 2 3 যোনটো চেলত লিখা আছিলে 1 2 3 এনেকৈ নীলা হৈ যাব, তলত এনেকৈ লাইন এডাল আহি যাব। কোনোবাই যদি ইয়াত ক্লিক কৰি দিয়ে ই facebook.com খোল খাই যাব। তো এইটোৱে হৈছে আপোনাৰ হাইপাৰ লিংক,
ঠিক আছে, এইটো কণ্ট্ৰল কে কৰিলে আপোনাৰ যিকোনো এটা চেল হাইপাৰ লিংকলৈ কনভাৰ্ট কৰিব পাৰে। তো 62 কি আছে, শ্বৰ্টকাট কি ফৰ কণ্ট্ৰল প্লাছ এল। এল বুলি ক'লে এতিয়া কি আছে, এনেই ধৰক এক্সেল শ্বীট এখন আমি ছেইম এক্সেল শ্বীট এখনৰ ওপৰত কাম কৰি আছোঁ আৰু বোলে তাৰে বোলে এই পাৰ্টটোত বোলে মই কিবা কিবি ফিল কৰাৰ পিছত যদি মই চিলেক্ট কৰি কণ্ট্ৰল এল মাৰি দিওঁ তেতিয়া আমাৰ টেবল হৈ যাব এই পাৰ্টটো, কলম 1 কলম 2 এনেকৈ এইটো টেবললৈ কনভাৰ্ট হৈ যাব। ঠিক আছে, চ' এইটো কাম হৈছে কণ্ট্ৰল এল। চ' 63ত কি আছে আমাৰ কণ্ট্ৰল প্লাছ এন, ইয়াতে নামটো আছে এন বুলি ক'লে নিউ। ঠিক আছে, চ' নিউ বুলি ক'লে আপুনি এখন এক্সেল শ্বীটত কাম কৰি আছে, কণ্ট্ৰল এন মাৰি দিয়ক, এখন নতুন বেকএণ্ডত দেখিব এখন নতুন ৱৰ্কবুক খোল খাই গ'ল। এখন বেলেগ বাৰু, এখন নিউ খোল খাই যাব। চ' সেইটো হৈছে কণ্ট্ৰল এন হয়। চ' নেক্সট আমাৰ 64ত কি আছে, কণ্ট্ৰল প্লাছ অ', আকৌ অ' বুলি ক'লে এবাৰ অ'পেন হয়। তো মানে আপুনি কি হৈছে কণ্ট্ৰল অ' টিপি দিয়াৰ লগে লগে আপোনাৰ এনেকৈ ওলাই যাব য'ত আপোনাৰ নাম আছে বোলে, কোনোবা এখন 1 2 3 বুলি ছেভ কৰিছে, কোনোবা এখন বোলে হাফ ব্ৰেইন বুলি ছেভ কৰিছে, কোনোবা এখন বোলে এপেল বুলি, কোনোবা এখন মেংগ' বুলি ছেভ কৰি থৈছে। তেনেকৈ যোনখন অ'পেন কৰিব লাগে আপোনাৰ অপশ্যন ওলাই যাব, আপুনি ক্লিক কৰক, অ'পেন কৰক। চ' কণ্ট্ৰল অ' হৈছে ইয়াৰ শ্বৰ্টকাটটো টু অ'পেন এ ছেভড ৱৰ্কবুক। তাৰপাছত কণ্ট্ৰল অ' পিছত আহে পি। এবাৰ আমাৰ পি বুলি ক'লে কি আছে, প্ৰিণ্ট হয়। দেখিছে গোটেই লেটাৰ্ছবিলাকৰ লগত অলৰেডি ৰিলেটেড আছে শ্বৰ্টকাটছবিলাক। প্ৰিণ্ট আপোনালোকে জানে শ্বীট এখন কাম কৰি আছে, কণ্ট্ৰল পি দি দিলে আমাৰ প্ৰিণ্টিঙৰ অপশ্যনছবিলাক ওলাই আহে। ঠিক আছে, কি অপশ্যনছ ওলাব সেইটো আমি অলৰেডি ডিছকাছ কৰিলোঁ আমি। চ' নেক্সট আমাৰ কুৱেশ্যন নম্বৰ 66 কি আছে, কণ্ট্ৰল প্লাছ আৰ। এইবাৰ আৰ বুলি ক'লে ফিল ৰাইট কামাণ্ড, কণ্ট্ৰল ডি বুলি কওঁতে আমি ডাউন কামাণ্ড আছিলে, এইবাৰ আৰ বুলি ক'লে ৰাইট। তাৰমানে একেই বস্তু, আমি উঠনি ওপৰৰ বস্তুটো তললৈ ছেইম কপি কৰি দিয়ে। এতিয়া আপোনাৰ এখন এক্সেল শ্বীট আছে, ধৰক এক্সেল শ্বীটখনত বোলে ইয়াত 1 2 3 ইয়াত ABC এনেকৈ আছে, ইয়াতে মই ভালকৈ বুজাওঁ। আপোনাৰ এখন এক্সেল শ্বীট আছে, ইয়াত বোলে এ, ইয়াত বি, ইয়াত 1 2 আছে। আমি যদি এনেকৈ চিলেক্ট কৰি কণ্ট্ৰল আৰ মাৰি দিওঁ, এবাৰ ই ৰাইট ছাইডৰ চেলছবিলাক ইয়াত যি আছে কপি কৰি যাব, এনেকৈ বি, ইয়াত 1 1 1 এনেকৈ 2 2। ঠিক আছে, এইটো হৈছে কণ্ট্ৰল আৰ, তাৰমানে ৰাইট। চ' নেক্সট আমাৰ কণ্ট্ৰল এছ। কণ্ট্ৰল এছ বুলি ক'লে আমাৰ ডাইৰেক্টলি ছেভ হয়, এছ ফৰ ছেভ। তো আপুনি কাম কৰি থকা ছেভ ৱৰ্কবুক এখন আছে, যিয়ে নামত যেনেকৈ নাথাকক আপোনাৰ কণ্ট্ৰল এছ মাৰি দিয়ক, এই ফৰ্মেট, এই নাম, এভৰিথিং ই ছেভ হৈ যাব। ছেভ এছৰ আৰু ছেভৰ ডিফাৰেঞ্চটো মই বুজাইছিলোঁ। চ' ইয়াত কণ্ট্ৰল এছ ছেভ কৰি দিয়ে। ঠিক আছে, অলৰেডি এক্সিষ্টিং ফৰ্মেট আৰু নামত। চ' কণ্ট্ৰল ইউ, এছৰ পিছত টি নাই, আমাৰ ইউ আহে এবাৰ। ইউ বুলি ক'লে একেই আপোনাৰ লেটাৰতে আছে আণ্ডাৰলাইনিং। ঠিক আছে, আপোনালোকে দেখিছে আণ্ডাৰলাইনিং মানে এনেকুৱা ইউ এইটো থাকে, এটা চেলৰ যিকোনো এটা আখৰ ABC, ইয়াত ক্লিক কৰি দিলে তলত এটা আণ্ডাৰলাইন হৈ যাব। আণ্ডাৰলাইন থাকিলে যদি ক্লিক কৰি দিওঁ আকৌ নৰ্মেল হৈ যাব ABC। ঠিক আছে, তো এইটোৱে কাম হৈছে কণ্ট্ৰল ইউ মানে আণ্ডাৰলাইন। এবাৰ 69 আমাৰ কি আছে, কণ্ট্ৰল ডাব্লিউ। ভিটো আমি অলৰেডি জানো, কণ্ট্ৰল ভি মানে কি হয় আমাৰ পেষ্ট, নহয় জানো? আমি অলৰেডি এইটো ডিছকাছ কৰিছিলোঁ কাৰণে আজি নাই দিয়া। বাট কণ্ট্ৰল ডাব্লিউ বুলি ক'লে আমাৰ অলৰেডি কাম কৰি থকা আমাৰ ৱৰ্কবুক এখন কণ্ট্ৰল ডাব্লিউ কৰি দিলে, কণ্ট্ৰল ডাব্লিউ আপোনাৰ এই ওপৰৰ যে যোনটো ক্ল'জ বাটন থাকে, এই ক্ল'জ বাটনটো কাম কৰে। তাৰমানে এখন ৱৰ্কবুক ক্ল'জ কৰি দিব। আৰু যদি আপুনি ছেভ নাই কৰা তেতিয়া সুধিব ইউ হেভ নট ছেভড, আইদাৰ ছেভ, ডোণ্ট ছেভ অৰ কেনচেল, এনেকৈ 3টা অপশ্যন সুধিব। আপুনি ছেভ কৰক, তেতিয়া ছেভ হৈ যাব। আকৌ ছেভ এছ বুলি যদি কৰে আকৌ নামেৰে ছেভ কৰক। চ' এনিথিং কণ্ট্ৰল ডাব্লিউ যদি দিয়ে আপোনাৰ এখন এক্সিষ্টিং বা কাম কৰি থকা ৱৰ্কবুক এখন ক্ল'জ কৰিবলৈ একশ্যন বা ইনষ্ট্ৰাকশ্যনটো দিয়ে। চ' নম্বৰ 70 কণ্ট্ৰল আমাৰ ইয়াৰ পিছত কি আহে, কণ্ট্ৰল আপোনাৰ ডাব্লিউ পিছত এক্স আহে। কণ্ট্ৰল এক্স মানে আমি জানো কাট হয়নে, আমি অলৰেডি কালি পঢ়িছিলোঁ কণ্ট্ৰল প্লাছ এক্স মানে কাট হয়, সেইকাৰণে আজি দিয়া নাই। চ' কণ্ট্ৰল ৱাই মানে আমি আনডু ৰিডু কথা কালি পাতিছিলোঁ, বেক যাবলৈ হ'লে আনডু, আকৌ এটা পইণ্টত বোলে আপুনি দেখিলে নাই ইয়াত আহি নাই মই ঠিকেই আছিলে, আকৌ উভতি যাবলৈ আমাৰ হৈছে কণ্ট্ৰল ৱাই। চ' এইটো হৈছে আমাৰ ৰিপিটছ দ্য লাষ্ট কমাণ্ড অফ একশ্যন ইফ পচিবল, মানে যদি এটা পইণ্টৰ পাছত যদি গৈ দেখেগৈ যে আপোনাৰ ৰিডু ফাংচনটো তাত এপ্লাই হয় তেতিয়াহে দেই। চব বস্তু ৰিডু কৰিব নোৱাৰিবও পাৰে, বাট কণ্ট্ৰল ৱাই আমাৰ ৰিডু অপশ্যন হয়, এইটো অপশ্যন। চ' নেক্সট আমাৰ কণ্ট্ৰল ৱাই পিছত আহে আমাৰ কণ্ট্ৰল জেড। কণ্ট্ৰল জেডটো আমি অলৰেডি ডিছকাছ কৰিলোঁ আমি। কণ্ট্ৰল জেড মানে এবাৰ আনডু, নহয় জানো? কণ্ট্ৰল প্লাছ জেড ইজ আনডু, চ' কণ্ট্ৰল ৱাই ইজ ৰিডু। চ' আমাৰ এলফাবেটছ এ টু জেড আমি অলৰেডি ডিছকাছ কৰিলোঁ আমাৰ শ্বৰ্টকাটছৰ। চ' কুৱেশ্যন নম্বৰ 71 আমি কাইলৈ এপিছ'ড 22 পৰা ডিছকাছ কৰিম, আৰু আমি মষ্ট প্ৰবেবলি শ্বৰ্টকাটছ এছ'চিয়েটেড উইথ নাম্বাৰ্ছ, এবাৰ নাম্বাৰ্ছ বা চিম্বলছৰ লগৰ যোনখিনি শ্বৰ্টকাটছ আছে ডিছকাছ কৰিম। চ' আজি এপিছ'ডটো চোৱাৰ বাবে ধন্যবাদ। কাইলৈ লগ পাম আমি এপিছ'ড 22ত।